মাৰাক চকলাই আজি 10-12 দিনেই হ'ল ভালকে শান্তিত অলবা পাৰা নাই। এই মাৰে এই এৰে, এই মাৰে এই এৰে, চবফালে পেন পেইনা কৰি ফেলছি এই বৰষুণটোই মাক চকলাই। ইফালে অলেনো কি যাম গোটেই মাহা ৰাস্তা নদীৰ ৰূপ ধাৰণ কৰিছে, পানী উঠি ফেলে। তাই ৰ'দটো দিলে ভাল আছিল। এই বৰুণ দেৱতা বাপাৰে খবৰদাৰ, কিমান নুঠালো কাৰ ওপৰত তোমাৰ ইমান খং উঠি আছে কচোন তুমি? মিছেছৰ লগত কাজিয়া লাগছি নেকি? খবৰদাৰ এটা ঢালিবা লাগে ক'ৰবাত বেলেগত দিয়া লগা জেগাত, আমাৰ ইয়াতে হৈছি। আৰু হে সূৰ্য দেৱতা, তুমি অলপ দেখা চেখা দিয়া, তুমি যি লুকালাই দেখোন। খবৰদাৰ অলে আহাৰ বাপাৰে। ঐ কি আপা, মোক কিবা কৈছা? এই সূৰ্য দেৱতা তুমি মোৰ ঘৰত? তই এতিয়া কিবা কৈ থাকা হান পালো, কি কৈ আছিলি? এই সূৰ্য দেৱতা বেলেগ আৰু কি ক'ম, আজি 10-12 দিন হ'ল তোমাৰ দেখা দেখি নাই বাপাৰে। বৰষুণ দি পেলাই কি অৱস্থা কৰিছি চোৱাচোন। সেইকাৰণে কৈ আছিলো তুই বাপাৰে অল আৰু হ'ব দা, বৰুণ দেৱতাক বিদায় দিয়া। তাক ননচেন্স চালা কুকুৰ, এতিয়া মোৰ বিচাৰ লৈছা হা কুকুৰাত? সূৰ্য দেৱতা কি হ'ল তোমাৰ ইমান খং উঠি লাগিছে পটককে? খং নুঠব চুৱেৰাত, সেই 3 দিনমান অল্লো তাহাঁতৰ কি উৎপাত চাবা, এচি কিনে কিবা কিনে। তহঁতে বাৰে বাৰে কি কৈছিলো কচোন মোক? হ'ব দাৰ ভল্টেজটো কমাও, হ'ব দাৰ ভল্টেজটো কমাও। সেইকাৰণে মই নোহোৱা হৈ আছো। সেই ডিউটিটো মই এটা বৰুণ দেৱতাক দি থৈ গৈছো, বোলো তুমিয়ে থাকা ইয়াতে, মই ইয়াৰ পৰা যাওঁ। ইটা বেটাত মোৰ কিয় বিচাৰ লাগছি ইমান হা? অলপ বেটাত তহঁতে মজা পাবা লাগে। 2 দিনমান ভল্টেজটো কি দিলো বাপৰে, তাহাঁতৰ আপত্তি মৰি নাহে। মৰচোন ইটা বেটাত পানীতে মৰি থাক, মই আৰু 1 মাহমান নাও, চাই থাক তহঁতৰ কি অৱস্থা হয়। এই সূৰ্য দেৱতা শুনাচোন, এই সূৰ্য দেৱতা শুনাচোন। বাপৰে বাপ, কিনো কাৰবাৰ হে। সূৰ্য দেৱতা নিজে স্বয়ং আহি পেলাই মোৰ ঘৰত উপস্থিত, চবক ক'ব লাগে কেছটো। সন্দীপ পিংকুহঁতক কওঁ যাই ফেলে কেছটো। হাই কুকুৰা, এই ফটি পাৰ আকৌ আপুনি খুবেন কি বকি মৰি আছা? উৎপাত নাই তোমাৰ কুকুৰ। হে কোনলে কি হ'লে? হে কুকুৰ, মই 10টা বাজি তাক উৎপাত নাই। গৰুকেইটাক যে দানা চানা দিবলৈ কিবা হিচাপ আছে না? হাঁহৰ পানী উঠি গৰুকেইটা খাবলৈ মৰবলো খুইটা। চাহ দোকানত যা সোনকালে, ডাঙৰীয়া গৰুকেইটি। আমাৰ ডাঙৰ ডাঙৰ ঘুমাই কাম বেলেগ কাম নাই আৰ। মেৰাক চকলাই মই সপানহে দেখি আছিলো, কিন্তু যিও দেখছো সঁচাই দেখছো দেই। কিন্তু সূৰ্য দেৱতা কিজানি সপানটাহে সঁচাকে দেখা দিছে মোক। মানুহৰ সঁচাকে শান্তি নাই দে। ৰ'দ দিলে বোলে ৰ'দ, বৰষুণ দিলে বোলে বৰষুণ, শান্তি ক'তো নাই চকলাই আমাৰ মানুহ জাতিটোৰ। দানাখিনি যাই লৈ আহো ৰ, নহ'লে মাদাৰি দিয়ে আৰু বকি বকি পাগলা কৰি পেলাব। মেৰাক চকলাই বাহিৰ খেলত কি অলবি হা নহয় পানীয়ে পানী। হাই মাক চকলাই, এইটো টিকালাল পাইছাহে, এইগিলা কি মূৰ্তি ধৰিছে? ঐ টিকালাল, ঐ কি মূৰ্তি ধৰিছে? এইগিলা কি পিন্ধি আছা তই? আৰু কিবা টেনচন কান পাই দেখোন। টফি বাবু নক'ব দিয়ক, মোৰ বহুত বিপদ হৈছে টফি বাবু। বিপদ? তোৰ কি বিপদ লাগে? আৰু এখন তই কি পিন্ধি আছা? চব কৈ আছো ৰ'ব টফি বাবু, চব কৈ আছো। দেখোচোন কওঁ কি হ'ল তোৰ? আপুনিতো জানে টফি বাবু, মোৰ যিখন লুঙি আছিল সেইখন মোৰ দহেজত দিয়া মোৰ চচুৰে আজিৰ পৰা 20 বছৰ আগত। কিন্তু কালি পাতেলিৰ মাকে ধুই কিনে বাহিৰত মেলি দিছিলে। পিছত বতাহ বৰষুণ আহি কিনে লুঙিখন মোৰ পানীত ক'ৰবাত ফাহি গ'ল জানেনে? মই গোটেই ৰাতিটো বিচাৰিছো, এতিয়াও বিচাৰি আছো, লুঙিখন পোৱা নাই। ক'ত বা ফুটা গ'ল গম নাপাওঁ আৰু। হাই মাক চকলাই, মানুহ মৰি আছে কিবা বেলেগ টেনচনত, ই মৰি আছে কিবা বেলেগ টেনচনত। তোৰ সেই সেউজীয়া কালাৰৰ সেইখন লুঙি নহয় হৈছে? টফি বাবু, মোৰতো এইখনেই লুঙি ন, সেইখনেই নোহোৱা হৈছে। বাপ্পা সেই মৰা মানুহ জীয়া ধৈ উঠা লুঙিখান নহজি হৈছে তোৰ, ভালেই হৈছে দে মেক চকলাই। সেই লুঙিখান আৰু তই 1 বছৰমান পিন্ধিলি, সেইখনৰ বাচনাত গোটাই মানুহ ভাইৰাছ লাগি পেলাই মাৰা গ'ল হয় মেক চকলাই, গম পাইছা? ভালেই হৈছে যি হৈছে। আৰে তথাপিও তুই বুজি কিয় পোৱা নাই? মোৰ সেইখনেই লুঙি, সেইখন নহ'লে মই চলিম কেনেকে তুমি কোৱাচোন? এই ৰ তোৰ লুঙিখানটো কেতিয়াবাতো ধুই দিয়ে দেচোন, সদায় নিদিলেও। মাহততো একদিন ধোৱা, সিদিনাখনে কি পিন্ধা তই? আৰে মই তেতিয়া পাতেলিৰ মাকৰ মেক্সি পেটিকট সেইবিলাক পিন্ধি বহি থাকো, ৰাতিয়ে ধুই দিয়ে, পুৱালৈ শুকাই যায়। পাটৰ লুঙি ন, তাতে 20 বছৰ হৈছে, বহুত পাতল হৈ গৈছে, 1 ঘণ্টামানতে শুকাই যায় দেখোন। কিন্তু আজি সেইখন পোৱা নাই যে, এতিয়া উপায় নাই, মই মেক্সি পেটিকট পিন্ধি পিন্ধি আহোঁ বাহিৰত, সেইকাৰণে পাতেলিৰ এই ফ্ৰকটোৱে পিন্ধি আহিব লগা হ'ল। চেটেৰিক্স আৰু জীৱন। এই টিকালা বাদ দি যি হ'ল সেইখন লুঙি আৰু 20 দিন ঠিক পেলাংগে তই। এনে এখনৰ পিন্ধা মেন গেছি কোনোবা যুগতে। মই এটা কাম কৰিম যা, আমি গাঁৱৰ মানুহ তোলা তুলিকে তোক দিলে এখন লুঙি আনিম যা, হ'ল না? এই পানীখিনি কমাৰ লগে লগে আমি গাঁৱৰ চবে তোলা তুলিকে পইচা দি পেলাই তোক এখন ভাল লুঙি আনিম যা, টেনচন ল'ব নালাগে। চেম কালাৰ আনিম আগৰখনৰ দৰে। টফি বৌ, তুমি কথাটো বুজি পোৱা নাই। সেইখন মোৰ চচুৰে দিয়া ন দহেজত, সেইখনৰ প্ৰতি এটা মৰম আছিল। আৰু সেইখন হৈছিল কিমান বছৰ? মাত্ৰ 20 বছৰে হৈছিল, আৰু 20 বছৰমান তাক পিন্ধিব পাৰিলো হয় মই। আৰু 20 বছৰ সেইখন লুঙি মেক চকলাই সেইখনৰ গন্ধত গোটাই গাঁও মৰি চন উঠিলাগৈ। এই যা চিন্তা কৰিব নালাগে, যা তোৰ লুঙিৰ ব্যৱস্থা আমি কৰি আছো যা। তই ইনকে স্কাৰ্ট তাতে ঘূৰি থাকিলে মানুহ পাগলা বুলি ক'ব। যা ঘৰত যাগে যা এতিয়া।
হ'লেও দিয়কচোন লুঙিখন পালে ভাল আছিল চাওঁ ৰ'বচোন তথাপিতো পাওঁৱে কিজানি মেঘ চকলাই মানুহ মাৰি পেলাব আই মানুহ আছে পানীৰ টেনশ্যনত ই মৰি আছে লুঙিৰ টেনশ্যনত তাক সৌৰাকে 20 বছৰ আগৰ লুঙি বানপানী ওপৰে পানী তলে পানী ক'ত যা তই ভেটা কানি বানপানী ঐ বানপানী কিয় চেৰাত মন চনটোকো মৰা তহঁতৰ কি হ'ল পেপচি খাব পৰা আজি বছ পেপচি খাব ৰ'ব বাদলিপাৰা বাজাৰত ভোকক লাগি আহাকে পানী হৈছে বোলে যাই কিনকে সেই ৰমাৰাক চকলাই মোকতো তহঁতে পেপচি পৰা টাইমত আনি দি আছা মই শুনিব মতে মোক পেপচি জলপা তাতে বোলে পানী হৈছে ভোক লাগি আহাকে তহঁতে কিনকে আনি আছা মোক লাগি বছ আপোনাৰ কথা বেলেগ ৰ'বচোন ৰমেন হাতৰ গৰুটো থকাৰ লাগি টেনশ্যন নাই আপোনাৰ পেপচিৰ কি ৰমেন হাতৰ গৰুৰ লগত মোৰ পেপচিৰ কি সম্পৰ্ক আই বছ ই কিবা খাবা চাবা নাতে বোলে আজি মাথাত ধৰিছি বধাই কবাৰ দিয়ে বকি আছে নহয় আপোনাৰ পেপচিটো জোৰ পাই আনো তাতে ইমান পানী উঠা নাই বেলেগ খান লৈছে এই ঠকৰা মইনা ইতে ধৰাত পৰি মৰলি হৈ বছে যদি গম পালাগৈ ৰমেনহঁতৰ গৰুৰ মুঠ খাই থাকো বুলি বটলত মিক্স কৰি দিয়কে বাছা গল চিয়ালা গৈ চহৰ বাচ্চা ভাবি চিন্তি কথা কবি আচ্ছা দে মুঠটো পাই থাকিলি হ'ল তহঁতে একেদিন গাখীৰ খাই তাত এনে তহঁতৰ লিভাৰ চিভাৰ পচি পেলাই নহয় আহিছি বধাই মোৰ এতিয়া কথা বেলেগ মোৰ লিভাৰ পুৰা লেমিনেশ্যন কৰাই আছে টেনশ্যন নাই বছ লিভাৰ লেমিনেশ্যন কৰিব ৰ'ব কিন্তু একেদিন দেখো বেপাৰ চেপাৰ একদম মন্দাই হাং হয় পানী ক'ত কি কৰিম বুলি ভাবছি নাই ইনকে থাকিব বহি ফেলে কথাটো মই চিন্তা নকৰা নহয় এনেকে ভৰিৰ ওপৰত ঠেং তুলি বহি থাকিলে নহ'ব কিবা এটা কৰিব লাগিব ভাই পানী বুলি চাই থাকিলে নহ'ব চুৰণি কৰিবি কি হাং হয় পানী আই মাৰাক চকলাই এটা দেখো কাম কৰিব পাৰি আই কি কামে বছ মাৰাক চকলাই এইটো আইডিয়া মোৰ আগতে কিয় অহা নাছিল আগতে যেতিয়া আহিলো 2 দিন মান এতিয়া গিয়ে আমি লাল হৈ যাব পাৰিলো হয় কি আইডিয়া বছ কওকচোন কৈ আছো ৰ বেটা এনেকুৱা প্লেন এটা কৰিছো 1 সপ্তাহত আমি লাল হৈ যাম লাল